জানুৱাৰী 3 তাৰিখে পৰিছে এবাৰ আমাৰ পৌষ পূৰ্ণিমা। আপুনি যদি নিজকে লৈ খুব বেছি টেনচন লৈ থাকে বা নিজৰ যদি ইনাৰ পিচটো আপুনি কৰবাত হেৰুৱাইছে, আপুনি 3টা ৰিচুৱেলছ কৰিব পাৰে। ৰাতিপুৱা শুই উঠি গা ধোৱা পানীত অকমান হালধি লগতে গংগাজল মিলাই গা ধুব পাৰে। সেইদিনাখন বিশেষকে গৰু, ছাগলী, কুকুৰ বা চৰাই চিৰিকটিক আপোনালোকে কিবা এটা খুৱাব পাৰিলেও ভাল, আৰু লগতে সেইদিনাখন দান কৰিব পাৰিলেও ভাল। কৰবাত যদি আপোনালোকে দেখে যাৰ দৰকাৰ নিদি তেনেকুৱা মানুহ যদি আপোনালোকে পায়, আপোনালোকেও কিবা এটা দান কৰিব পাৰে। লগতে এই পূৰ্ণিমা বা একাদশী এইবোৰ মানি থাকিলে আমি নিজৰ বডিটোৰ লগত কানেক্ট হওঁ, আমি নিজৰ সোলটোৰ লগত কানেক্ট হ'ব পাৰো, আমাৰ নিজৰ লাইফৰ এটা খুব ধুনীয়া ডিসিপ্লিন আহে। আৰু লগতে 3 তাৰিখে যেতিয়া আমাৰ চন্দ্ৰোদয় হয়, আপোনালোকে এটা গ্লাছৰ বটলত পানী থৈ উৰেটো ৰাতি থব পাৰে, আৰু পিছদিনাখন সেই পানীৰে আপোনালোকে গা ধুব পাৰে, আৰু নহলে ঘৰত আপোনালোকে ছটিয়াব পাৰে। 4 তাৰিখে ৰাতিপুৱা আপোনালোকে সেই পানীখিনি দি গা ধুব পাৰে, লগতে ঘৰত আপোনালোকে ছটিয়াব পাৰে, আৰু বিশেষকে সেই পানীৰে আপোনালোকে ৰাতিপুৱা সূৰ্য নমস্কাৰো কৰিব পাৰে। আৰু ঘৰত যদি কোনোবাই বিষ্ণু পূজা পাতিম বুলি ভাবিছিলে, এই 3 তাৰিখ বা 4 তাৰিখৰ দিনটো খুবেই বেছি ভাল। আৰু নহলেও ঘৰতে আমি মা লক্ষ্মী বা বিষ্ণুৰ আগত আমি বগা ফুল, গাখীৰ বা পায়স বনাই আমি দিব পাৰো। মই যিহেতু এই একাদশী বা পূৰ্ণিমাবোৰ মানি ভাল পাওঁ, আৰু মই যিহেতু নিজে গম পাওঁ যে এই একাদশী পূৰ্ণিমা মানি থাকিলে আমাৰ নিজৰ বডিটো কিমান বেছি হিল হয়, আৰু লগতে আমাৰ কিমান নিজৰ এটা মেণ্টেল পিচ আহে, সেইটো কাৰণেহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। যদি আপোনালোকে বিশ্বাস কৰে আপোনালোকেও কৰিব পাৰে। বাকী আজিলৈ বাই।